নমস্কাৰ সকলোলৈ আশা কৰোঁ সকলো ভালে আছে চাওঁতে চ'ত মাহ পৰিলহি বিহু আহিলে সকলোৱে মনে মনে চাগে বিহুৰ প্ৰস্তুতি চলাইছে ময়ো আগতীয়াকৈ কেইখনমান পিঠা বনাই চালো বিহুৰ আগতে এবাৰ বনাই চালো লাউ পিঠা সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিলো কেনেকেনো বনালো এয়া চাওক অকণমান পানী দি মই লাউখিনি বইল কৰি ললো এয়া নিমখ দিছো পানী একদম চিপচিপিয়াকৈ দিব লাগে কমকে এটা হুইসেল দিয়াৰ পিছত মই লাউখিনি নমাই থলো আৰু পানীৰ পৰা সেপাৰেট কৰি ললো তাৰ পিছত পেন এখনত 4 চামুচ মান তেল গৰম কৰি কেইটামান ক'লা জিৰা দি অলপ মই গুড় দিছো বহুত বেছি দিয়া নাই প্ৰয়োজন অনুসৰি আপোনালোকে গুড় দি ল'ব চেনি দিও বনাব পাৰি লাউ পিঠাটো ৰঙালাউৰ পিঠাটো মই গুড়ে দি বনাও আৰু এয়া গুড়খিনিৰ লগতে মই সিজাই লোৱা ৰঙালাউখিনিও দি দিলো এয়া ৰৈ যোৱা পানীখিনি মই বেলেগ কিবা তৰকাৰীত দিম বুলি থৈ দিছো ভালকে পানীটো যোৱালৈকে মই লাউখিনি এতিয়া ভাজি থাকিম এয়া চাওক পানীখিনি গৈ উঠি লাউখিনি ধুনীয়াকৈ গলি গৈছে ইমানখিনি সময়লৈকে ভাজিব লাগিব তাতকে বেছি ডাঠ কৰিব নালাগে বা বেছি ভজা লগাব নালাগে এতিয়া মই এটা সাইডে ইয়া ভাত খোৱা চাউলৰ পিঠাগুৰি খালি কেৰাহী এটাত ভাজি লৈছো তেল নিদিয়াকৈ ৰঙচুৱা হোৱালৈকে পিঠাগুৰিখিনি ভাজিব লাগিব আৰু এয়া মই দি দিলো আৰু যদি গুটি গুটি হয় পিঠাগুৰিখিনি আপোনালোকে চালনি দি চালি ল'ব মোৰ গুটি গুটি হোৱা নাছিল যেহেতু শুকান পিঠাগুৰি সেই কাৰণে আৰু পিঠাগুৰিখিনি দিওঁতে মনত ৰাখিব লাগিব যে লাউৰ পৰিমাণটো সদায় বেছি হ'ব লাগে মই বনাওতে আন্তাজে হৈ গৈছে আগতে বনাইছিলো মই সেই কাৰণে যদি লাউ 2 কাপ হয় পিঠাগুৰি 1 কাপ হ'ব লাগে সদায় লাউৰ পৰিমাণটো বেছি হ'ব লাগে চাওক পেষ্টটো ধুনীয়াকৈ পিঠাগুৰি আৰু লাউৰ বেছি পিঠাগুৰি হলে কোমল ভাৱটো পিঠাখিনি নোহোৱা হয় আৰু তাৰ পিছত মই এয়া কমকে তেল দিছো কেৰাহীত দুবাই ভাজিব নালাগে তাৱা এখনত অলপ তেল দিলেই হৈ যায় লাউ পিঠাটো বহুত বেছি তেল ব্যৱহাৰ নকৰিলেও হয় এসা চেপেটা কৰি দিছো যাতে ভিতৰখনো ধুনীয়াকৈ সিজি যায় তেলত আপোনালোকে লাউ পিঠা এনেকৈ বনাই নে পানী লাউ দিও বনাই পিছে মই এতিয়ালৈকে পানী লাউৰ পিঠা বনোৱা নাই ৰঙালাউৰ কেইবাবাৰো বনালো আৰু এটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো মায়ে মাজতে আহি চেপেটা কৰি দিছে আৰু অকণমান এতিয়া ইলুটিকৈ দুই সাইডে ধুনীয়াকৈ ভাজ খোৱালৈ ভাজিব লাগিব দুইটা সাইডে ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজ খাব লাগিব আৰু তেতিয়া লো ফ্লেমত হ'ব লাগিব গেছটো এতিয়া দুইফালে সব ধুনীয়াকৈ ভজা যোৱাৰ পিছত মই পিঠাইখন নমাই দিলো আৰু এই পেষ্টটো যে কৰি থৈছো এই পেষ্টটো আপোনালোকে লগে লগে নবনাই ফ্ৰিজত থৈ দিব পাৰে আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া গৰমে গৰমে বনাই খাব পাৰে এয়া চাওকচোন ইমান ধুনীয়াকৈ ভিতৰখিনি সিজি গৈছে আৰু সফট হৈছে পিঠাইখন আপোনালোকে বনাই চাব ভিডিওটো যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব থ্যাংক ইউ